ছাত্ৰ ছাত্ৰীসকল প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ লৈ আহিছোঁ মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ পানী পাঠৰ কেইটামান শব্দ অৰ্থ আকাৰ আকৃতি সূক্ষ্ম নিচেই সৰু ছিদ্ৰ বিন্ধা অবিৰাম নেৰা নেপেৰা সুৰুঙা জলঙা ধৰা পৃথিৱী। এতিয়া চাবা কেইটামান বাক্য ৰচনা। অবিৰাম মানে হ'ল একেৰাহে কৰি থকা যিকোনো কাম, একেৰাহে বা নেৰা নেপেৰাকৈ কৰি থকাটোকে বুজায়। ৰামে অবিৰামভাৱে পঢ়া শুনা কৰাৰ বাবে পৰীক্ষাত ভাল কৰিলে। জান-জুৰি, অসমত বহুতো জান-জুৰি আছে। কুলুকুলু মানে এটা শব্দ। পাহাৰৰ পৰা পানীবোৰ কুলুকুলুকৈ বৈ আহে। সুৰুঙা মানে জলঙা বা ফুটা এনেকুৱা বুজায়। পানীয়ে এটা সৰু সুৰুঙা পালেই ওলাই যাব পাৰে। ছিদ্ৰ মানে বিন্ধা ফুটা তাকে বুজায়। কলহটোত এটা ছিদ্ৰ থকাত গোটেই পানীবোৰ গৈ শেষ হ'ল। এতিয়া এইটো চাবা, কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। ইয়াত এইটো দুলিৰ চিত্ৰ দিয়া আছে। ইয়াত কেইটামান শব্দ দিয়া আছে। টিক টিক বক বক কেৰ কেৰ টং টং মেৰ মেৰ। এতিয়া ইয়াত কেইটামান বাক্য দিয়া আছে। এই শব্দবিলাক ইয়াত মিলাই লিখিব লাগিব। দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে কেনে শব্দ হয়? এতিয়া কোনটো হ'ব? কেৰ কেৰ। খ, বতাহত বাঁহে ঘঁহনি খালে কেনেকুৱা শব্দ হয়? মেৰ মেৰ শব্দ হয়। বেল বাজিলে টং টং, পানী উতলিলে বক বক, জেঠীয়ে মাতিলে টিক টিক। আজিলৈ ইমানেই, ধন্যবাদ।